হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো বনাইছে মোৰ হাজবেণ্ডে। ৰেচিপিটোত আছে কচ মাছ আৰু কচু দিয়া, যিটো গোটা কচু হয়, সেই কচুটো দি বনাইছে। কেনেকৈ বনাই আপোনালোকক দেখাই যাম ভিডিঅ'টোৰ মাজেৰে। আৰু সকলোৱে মোৰ ভিডিঅ'বোৰ যদি ভাল পায়, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কচ মাছখিনি ভালদৰে অকণমান তেল দি ফ্ৰাই কৰি লৈছে আৰু এয়া পিঁয়াজ এটা ডাঙৰ কাটি লৈছে আৰু কচুটো পিচ কৰি লোৱা হৈছে আৰু আদা নহৰু পেষ্ট বনাই দিছোঁ মই ভালকৈ। আৰু এতিয়া ফ্ৰাই হৈ আছে। কচু এটাই দিছোঁ, সৰহকৈও দিব পাৰে, মানুহ কম কাৰণে এটাই হ'ব। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো। মাছটো অলপ ফ্ৰাই হোৱালৈকে ভাজি ল'ব, মানে ইয়াতে চব দি দিব আৰু এক্সট্ৰাকৈ কাঢ়ি নলয়। আপোনালোকে চাই গ'লেহে গম পাব কেনেকুৱা মেথডত বনাইছে। তাৰপিছত এতিয়া এড কৰিব পিঁয়াজখিনি এড কৰি দিছে। মাছখিনি দিয়াৰ পিছত এতিয়া অকণমান ঢাকোন দি দিব। ঢাকোন দিয়াৰ পিছত আকৌ ঢাকোনটো খুলি অলপমান লৰাই দিছে। লৰাই দিয়াৰ পিছত যেতিয়া পিঁয়াজটো অকণমান ভাজি হ'ব, মানে কোমল হ'ব, তাৰপিছত তাত এফালৰ পৰা বস্তুখিনি দি যাব আৰু। এতিয়া ইয়াত এড কৰিব আদা নহৰু খুন্দি লোৱা হৈছে। তাত এড কৰিছে আদা নহৰু। তাৰপিছত এতিয়া লাহে লাহে ইয়াত এতিয়া আকৌ আদা নহৰু দিয়াৰ পিছত ঢাকোন দি দিব। ঢাকোন দিয়াৰ পিছত আকৌ চাব, এই আদা নহৰু অকণমান সিজা নিচিনা হৈছে। তাৰপিছত এতিয়া নিমখ দিব সোৱাদ অনুসাৰে। নিমখখিনি দি দিছে ধুনীয়াকৈ। নিমখখিনি দিয়াৰ পিছত ইয়াত এটা এটাকৈ এড কৰি যাব। আৰু অকণমান ভালদৰে লৰাই লোৱাৰ পিছত ঢাকোন দি দিব। ঢাকোন দিয়াৰ পিছত আকৌ উলিয়াই এতিয়া এড কৰিব এটা বিলাহীটো এনেদৰে কাটি দিছে। বিলাহীটো দিয়াৰ পিছতো ভালদৰে আকৌ ঢাকোন দি দিব। মানে এইটো অকণমান ভাপত সিজোৱা নিচিনাই হ'বগৈ শেষত। এতিয়া অকণমান লৰাই দিছে। এতিয়া এড কৰিব গোটা জিৰা। সৰু চামুচৰ জোখেৰে দিছে, অকণমান গোটা জিৰা দি দিছে তাত। তাৰপিছত দিব ক'লা জিৰাটো দিব, অকণমান দিছে, বেছি মানে অকণমান ফ্লেভাৰৰ কাৰণে ক'লা জিৰা অকণমান দি দিছে। কালজিৰাটো এইকেইটা নিদিলেও হয়, তথাপিও অলপ স্পাইচিকৈ বনাইছে যিহেতু দি দিছে। আৰু এতিয়া দিছে অকণমান হালধিটো ধুনীয়াকৈ দি দিছে। তাৰপিছত আপোনালোকে চাই যাব কেনেকৈ বনাই যায়। এতিয়া লৰাইছে ধুনীয়াকৈ, হেতাই লৰোৱা নাই কিন্তু। তাৰপিছত আকৌ দিছে ঢাকোন। আকৌ এতিয়া অকণমান টাইম সিজাব। তাৰপিছত দিছে এতিয়া ধনিয়াৰ গুড়ি অকণমান দিলে।
ভালদৰে দেখুওৱা নহ'ল। ধনিয়া গুড়িটো অকণমান দি দিছে, তাৰপিছত এতিয়া ভালকৈ লৰাই দিছে আকৌ। দেখিছে অকণমান সিজি আহিছে, ছাইডত তেল তেল হৈ গৈছে, যিহেতু কচ মাছটো অলপ অইলিয়ে হয় কাৰণে পাছত এই বস্তুটো মানে গ্ৰেভি টাইপৰ হ'বগৈ। এতিয়া দি দিছে কচু পিচকেইটা এনেকৈ দিলেহে ভাল হ'ব। আকৌ এবাৰ ভালদৰে লৰাই দিছে। কচুখিনি মছলাখিনি লাগি যাবলৈ ধুনীয়াকৈ লৰাই দিছে। তাৰপিছত দিব, এতিয়া এড কৰিছে কাশ্মীৰ লাল মিৰ্চ। সেইটো কালাৰৰ কাৰণে, জ্বলা নায়েই ইয়াত জ্বলা বিশেষকৈ নিদিয়ে, মানে বেছিকৈ অকণমানহে দিব। মই মানে জ্বলা খাব নোৱাৰোঁ, মেইন কথা। ধুনীয়াকৈ দি দিছে। কাশ্মীৰ লাল মিৰ্চটো হ'ল, এইটো কালাৰৰ কাৰণে দিছে, একো প্ৰব্লেম নহয়। তাৰপিছত এড কৰিব ইয়াত অকণমান জালুকৰ গুড়াটো অকণমান দি দিছে। হৈ যাব, জালুকৰ গুড়াটো অকণমান গোট মাৰিছে। তাৰপিছত দিছে কচুৰি মেথি অলপমান দি দিছে। তাৰপিছত এতিয়া ভালদৰে লৰাব। এতিয়া দিব পানী, আদা নহৰু পিছা সেই খুন্দনাটোৰ পৰা পানী দি দিছে, সেয়া মিক্স কৰি ভালদৰে। তাৰপিছত পানীটো অকণমান সৰহকৈ দিব লাগিব, যিহেতু কচুটো সিজিব লাগিব। গৰম পানী দিব। তাৰপিছত ভালদৰে সিজাৰ পিছত আমাৰ মাছৰ আঞ্জা ৰেডি হৈ যাব। পানীৰ পৰিমাণটো বঢ়াই দিলে। তাৰপিছত এটা জলকীয়া দি দিছে, এইটো ভাঙি দিয়া নাই, যিহেতু মই খাব নোৱাৰোঁ বিশেষকৈ কাৰণে। এতিয়া পানীটো কমি আহি আছে, পূৰা ধুনীয়াকৈ উতলিছে। আৰু উতলাৰ পিছত আৰু এবাৰ ঢাকি দিব। তাৰপিছত শেষৰটো বাৰত আৰু ৰাখিব পাৰিব। আৰু এনেকৈ লৰাই দিছে, ধুনীয়াকৈ হৈ গৈছে। আৰু অকণমান ডাঠ হ'ব লাগিব। এতিয়া গ্ৰেভি হৈ গ'ল। ইয়াত এতিয়া কেঁচা ধনিয়া ধুনীয়াকৈ কাটি দিছে। কেঁচা ধনিয়া কাটি দিয়াৰ পিছত অকণমান ভালদৰে লৰাই দিব। আৰু এয়া দেখিলে পূৰা গ্ৰেভি হৈ গ'ল, সম্পূৰ্ণকৈ সিজি গ'ল সকলো বস্তু। আৰু এনেদৰে আপোনালোকে ট্ৰাই কৰি চাব, বহুত এটা টেষ্টি হয় খাবলৈ। আৰু কচুটো দিয়াৰ কাৰণে এটা ধুনীয়া গোন্ধ আহিছে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া আপোনালোকে ভালদৰে এনেকৈ ট্ৰাই কৰি চাব পাৰিব। আকৌ এবাৰ আহিম এটা নতুন ভিডিঅ' লৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'বোৰ আদৰি ল'ব, মৰম দিব। আজিলৈ আহিছোঁ ইমানতে, ধন্যবাদ, বাই বাই।